আৰু দৰে এইবাৰ আমি এটা হাতত লৈছো ভেলা বুজি বানাম বুলি হে অলপ বেছি ডাঙৰ নহলেও সৰুকে হ'লে বনাম নাৰা যেখনি বাৰু হেখনি কাটিম নাৰ অনুযায়ী ভেলা বুজি হ'ব মানে এইবাৰ মানে এটা এই হ'ব যি এটা যি ডাইলগ আছে সৰু খুদি চাউল বুৱাম ইয়াকো এটা ৰাচি আনন ভাই তপতো ইবা গলবিয়া আহি গেছি লাজতে নাবিলা এখন যাল উঠি দা ও গাইস দেখছা কি পাগল জেসিবির গিয়ার খালি আছে ও আউগালি এলা দি দিরা না দে হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন গাইজ পথৰত আছোঁ তথাপিও ৰাতিপুৱা এতিয়া বাজিছি 10:30 বেছি দেৰি হোৱা নাই আমি ইছোঁ গাইজ মানে বিহু বুলি নাৰ কাটিবা আৰু বহু দিনৰ মূৰত ভিডিঅ' আনিছোঁ গাইজ আৰু আপোনালোকে জবাত দেখিছিল জিজ্ঞাসে ফোন কৰি আছিল কিন্তু এইবাৰ জিজ্ঞাসা পূৰাই নাৰ কাটিব পৰা আহি গ'ল হে আৰু ইভাগে গাইজ এইটো মানস এইটো আমাৰ পেনেল পেনেল হ'ব কাম চু দেখছি না পালা মাৰিছে এইবাগে দুটা বহি আছে সেইখিনি হাতত সেই দুটা পালা মাৰিছে এইবাৰ তই আৰু মই কাম কৰিছো মানসে বাৰু ট্ৰান্সপৰ্ট বিভাগৰ গেছিল তো সেইকাৰণে সিও কামে কৰিছে কিন্তু এই এটা দেখছি না ফেটা ফেটি ইটাৰ বে তই বোলে নাৰণ হে বোলে তই কি পথৰত ৰ'দ নাথ খেয়ে নেকি চাই তিৰপাল টানিব লাগিছিল নেকি নাৰ কটাৰ কাৰণে ইয়াতে কি হব এক বছৰ মূৰত আৰু হৈ গ'ল আমি এক বছৰ নহয় কিনি আনিছিলো আৰু সেইটো ক'ত কোনটো সেইটো সেইটো আছে দোকান সুদা পানী পাঞ্জলে নহয় কিন্তু সুদা পানী অলপ নাৰ চাৰ কাটি লওঁ আপোনালোকক দেখাই আছো দে চিটা বাজিল প্ৰায় 11:30 বজা মানে আমি 1 ঘণ্টামান নাৰ কাটি একদম চাফা কৰি দিলো অলপমান নাৰ কাটিছো চলিকেইটাই বাকী এলাখানে উঘৰিও আছে তাৰমানে সকলোৱে মানে কাটা সেইটো নাই মানে আৰু জবাৰৰ দৰে এইবাৰ পাঞ্জলে শিকেও দিয়া নাই অলপ শিকে নাই দিয়া আৰু চলিকেইটা গাইজ যিমানে ডাঙৰ হৈ যায় সিমানে অসৎ হৈ যাব দিছি এই চাহ দেখাত কলা আহি আৰু ভলা মাৰে সেই মিলি গেলে কি দিবা নেকি আৰু কলি কিবা এটা কৈ দিয়া জবাৰ দৰে এইবাৰ আমি এটা হাতত লৈছো ভেলা বুজি বানাম বুলি হে অলপ বেছি ডাঙৰ নহলেও সৰুকে হ'লে বনাম নাৰা যেখনি বাৰু হেখনি কাটিম নাৰ অনুযায়ী ভেলা বুজি হ'ব মানে এইবাৰ মানে এটা এই হ'ব যি এটা যি ডাইলগ আছে সৰু খুদি চাউল বুৱাম সেইটো মাল হ'ব গাইজ তো যাই গেলে এতিয়া নাৰাখানে নামাব দেখছি না দিছো এখত চলি দিছো এলাখানক এড নৰ্মেল গিলা আনা কি আনো এলাই চুলি আগতাৰ বয়স কালি মানে সেই মেজিন কালি নহয় পঢ়ি নাই হ'ব না জল নহয় বান হ'ব না নহয় জল হ'ব বাৰু এখনি থুপ কৰি দিম কিবাকে আজিকালি দিনত চলি না আমাৰ দিনত কত নাৰা কাটিছিলো একদিনতে তাকেতো আৰু গাইজ পাৰিলে আজি আমি মাছ বাজাৰত দেখাব যাম আৰু কি জানো না আমি কিবা পাৰো বা নৰো ডাঙৰ কথা নহয় আমি নহলে কাম আগ নাবৰে নৰে আমি যদি ওলাই নাহিলো ঘণ্টা নলাগো সেইটোৱেতো কৈছো এই মাহ চলি আছে গাইজ এলা দেখছি না এলা চবে একটা নাৰ কাটাডাল দেখাব দেচোন এতিয়া যদি আমি ওলাই নাহো আৰু আপেগেলা এনে আঞ্চলিকে হাল পাই তাৰ কাম নাই দেই আমাক পাবি আমাক সেই শুন কথা আছে 2024 গেল 25 পৰিল কিন্তু তোৰ এই মাথাৰ পে আপিৰ তিৰিৰ এটাও চিংগুলে আছে না জিন্দগী বা চিংগুলেৰ কি হয় গাইজ ধেমালি মাজতে আমাৰ ভেলা বুজিও চাই থাকবি গাইজ দে তো গাইজ নাৰ অলপমান কাটা হ'ল চলি এটা কাম নকৰা বুলি ক'লে কি হ'ব অলপ অলপ কৰিবা ধৰিছি লা জাপা কাম আৰম্ভ কৰিছে না কৰি বিছ না আগতে ইয়াকো এটা ৰাচি আনন ভাই তপতো ইবা গলবিয়া আহি গেছি লাজতে নাবিলা এখন যাল উঠি দা কিয়া আৰু আৰু গাইজ বহুত দিনৰ মূৰত মানে হাতত কেমেৰা ল'লে হাতত থৰথৰে কপনি উঠে গাইজ মানে কেম্বাই লাগছি তো আজি বহুত দিনৰ মূৰত ফেল লৈছো না আৰু আমাৰ ছাৰজন বহি আছে বঢ়িয়াকে কাম চাম আধা আধি হবাই ধৰিছি আমাৰ বান্ধৱ ছাৰ কি উচ্চ
কাক আনছা তই এই হুদ্দাল দি ডাঙে হুদ্দাল দি লিংগে ও গাইছ দেখছা কি বাগল জেচিবিৰ গিয়াৰ খালি আছে দি দেখা না এনকে ও আগুৱালি এলা দি দেখা না যাৰ বয়সটো নাই চাবাচোন তোমাৰ বয়স বেছি হয় না হা বয়স 22 বয়স ভাই এলা কি খেলে আছে তুমি 22 ৰঙে ৰং খেল টিকবা লাগে মানু খেলা নেকি? 22 বছৰ বয়স ও তাৰ 18 বছৰ কেতিয়া গাৰ্লফ্ৰেণ্ড হুটা নাই 17 ফুল এটা গাখীৰ খাই আগা বুলি নকয় কিয় গাখীৰ খাই আছে এতিয়া তথাপিও গাৰ্লফ্ৰেণ্ড হুটচোন আধাৰ কাৰ্ড দেখি দিমা গাইছ দেখছা এতিয়া পথৰ দেখিনে জেচিবিৰ গিয়াৰ খালবা লৈছি মাথা নষ্ট হৈছে ইমান গৰম গাইছ দেখছা পোহৰ মাহত গৰম যাবা লাগে খেলা বুলি যাব নালাগে মালখানি কি মাল নাৰাখানি বল 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 গাইছ আমিও বঢ়িয়াকে মালখানিকে ভৰি আছো তো যাই কিনে আৰু বাছা কাটিব আছো না তো লগ পাই আছো চাই থাক তো গাছ ইটা বাজিল প্ৰায় 2টা আৰু আমাৰ চলিকেইটাৰ ভাগাত বেছি ভোক লাগছি মানে আলাহল নাৰু না চব নাগমান কিবা কাম কৰিলে ভোক লাগে এতিয়া নাৰটো জাপা কাম আৰম্ভ হৈছে যিহেতু ঠেলাত নিবা লাগিব এই কিছুমানে এনাইও আছে এলা ৰাছিয়ানে এনাই কিমান ৰেট কিমান হে ৰেট কিমান 300 অনলি তোৰ বিপ লাগাব লাগিব গালি মাৰিছে ৰাইজ গালি মাৰিছে বিৰাট বেয়া কথা কৈছে এটা একো নাই বাহিৰৰ মানুহ না ৰাছিয়াৰ মানুহ না ৰাইজৰ মানুহ বাকী এনে আৰু দিনে দিবা দে উৰিবাৰো পঢ়িব লাগিব হে এইবাৰ স্ক্ৰিপ্টেড কৰ এডাল কি হে নাৰ কথা কি মানে ই বলে চলে কিবা আইডেন্টি লৈছি জয়া অসম বুলি কথা তাৰ কি কম মই দে জাপিলো যাম ইমান নাৰ কটা নাই ৰোৱাতে ঠেলাও চাইজত ঠেলা আনিছা দে হয় না দে চলি কেইটাই নাৰা কাটি কিনে নিবা ধৰিছে কিন্তু কথাটো হল নাৰাখিনি পৰি পৰিও যাই আছে গতিকে কষ্টৰ ফল সদায় মিঠা এইটো গম পাব পথৰ খানে ঠিক ওলা পৰিলে গেছ হাঁহি আছ যে অলপ থাকি ভাগি ধৰিবা পাৰা কি হব এই গালি আজি কিন্তু বিপ লগাব লাগিব আৰু ভিডিঅ'ত দে আৰু গাইজ হ'ব দে যাই একদম নাৰাখানি থৈ কিনে লগ পাই আছো আমি উচিৰো কেইটা দে গাইজ সদায় এনেকে মানে কাম চাম নকৰি মূৰ্তি ধৰি ৰাজাৰ দৰে আহি থাকিব লাগে সেইকাৰণে আমি কামলা লাগে দিছোঁ এগলা আৰু নিজে এতিয়া স্কুটিত আৰামত মজাকে যাই আছো দে এনেকে শুন কথা আছে তোৰ লগত এই মই যি প্ৰথমতে তোৰ এই গাড়ীখন ল'বা ওলাই কিনে মানে প্ৰথমতে গাড়ীখন নলং খুজিছিলো খোজকাঢ়ি যাম খুজিছিলো তাৰপিছত যি গাড়ীখন লং খুজিলো কিয় কচোন এতিয়া গাড়ীখন লোৱাৰ কাৰণে এতিয়া মই বুদ্ধি কৰি মই গাড়ীখন নিব লাগিব আগে আহিব পাৰা নহয় থৈ ল'ব লগা হোৱা নাই ফেজ যাইব লগা হোৱা নাই মই গাড়ীখন লৈ আহিছোঁ আৰাম এলা কি এলা এডভাৰটাইজ মুঠতে আমি ইউটিউবৰ এডতো পইচা নাপাওঁ আৰু এইটো এডভাৰটাইজত তাতে পইচা নাপাওঁ এতিয়া সেইকেইটাই মৰি আছে বলদি পুৰা আমি আৰু গাড়ী লৈ গৈছো যিহেতু গাড়ী আনিব লগা হৈছে না নহ'লে উপায় নাই গাড়ীখন কোনে আনিব হে নুসুধিয়ে তুলিব যাবা আমি গাড়ী লৈ কিনে ফোন নকৰিয়ে দেখি আছো তাহোন নাৰাটো লৈ আহিছে গাছ বঢ়িয়াকে আমি নাৰা চাৰা আনি কিনে গাছ বঢ়িয়া ফাটটো খাই দিলো আৰু আগেইটা বাঁহৰ তলত মানে বাঁহ লাগিব ভেলা বুজি বাঁহৰ আগে তো বাঁহ কাটিলো 3-4 মান অলপ তো চিপৰা মালে এটাই বাঁহ আচ্ছা 5টা বাঁহ দিছো যাই কৰপেনবি যাইতো কাবাৰ বাৰীত সোমাব লাগিব চুৰ কৰবি চুৰ মানে কি কৰিব লাগিব আৰু হেনা তো গাছ এখনি উলিয়াই লওঁ একদম ৰাস্তাত গেলি দাংছো ভালকে দাং দাঙিম ৰাস্তাত গেলি উলিয়াই লওঁ তাৰপিছত আমি যাই বিচৰা দেখি থাকিম আপোনালোক বলা সতৰ্ক থাকক একদম আৰু গাইছ মানে তেতিয়া বাঁহ চাহ কাটা আৰু আমি দেখুওৱা নাই আমাৰ কিমান কি কাম আগবাঢ়িলাক তো গাইছ এতিয়া দেখি আছো আমাৰ কিমান কাম আগবাঢ়িছে মানে আমাৰ ফ্ৰেম চেম একদম জাহি জংঘল একদম ভৰপূৰ কৰি দিলো মালটোত আৰু বঢ়িয়াকে লাগি আছে আৰু আমাৰ নকং পিছফালে কেমেৰাৰ পিছফালে বহুত মানুহ আছে কিন্তু ৰাস দেখিব আমাৰ লাজ লাগে কাৰণ তাহোন কাঠি বঢ়িয়াকে পলাব আৰু জিজ্ঞাসা নাই কেমেৰাটো উলিওৱাৰ কাৰণে আহিছে এতিয়া বঢ়িয়াকে জাপি লওঁ একদম শেষত গ'লে দেখি থাকিম আপোনালোক চাই থাকক মাঘ বিহু অকলটো নহয় দেই মনত সেইটো কথা আৰু কেইটা যি আনিছা ঠিকাত হাজিৰা দিব লাগিব দাক গাছ দেখছি মানুহ এই বগা এটা ইমান এই চলি লৈ ভেলাঘৰ ভেলা পুজিটো বানকে ভেলাঘৰ বানবি
কথা তাৰ ট্ৰেক্টৰ এৰোপ্লেন গাইছ এটা বালেংচি বাৰী বহিয়ে আছে আৰু কি কম আৰ্মি লাভাৰ বোলে কিবা বিৰাট বল শক্তি তাৰ গ্লাচিয়াৰ পি এটা কামাণ্ডো অসম কামাণ্ডো তো গাইছ ভেলাপুজিটো বনাই লওঁ দে তো চাব পাৰে পল্লৱ দা অলপ কষ্ট কৰিলে পল্লৱ দা মানুহ যায় গাইছ মানে ভেলাপুজিটো ভালকে মানে ফ্ৰেমটো ভালকে বানানো লগে লাগে যেতিয়া ৰাতিপুৱা সময় আহিলাক না খুকুৰা কেইটাই পলাইছে গা ধুবা লাগে বোলে ঠাণ্ডা লাগিছে ৰাতি যে পল্লৱ আৰু বহুতে মৰি আছো গাইছ সেইকাৰণে মই যে দীপৰাই কষ্ট যে কাম কৰা নাই কিয় মই জানো শেষত আমাৰে পালা পৰিব সেইকাৰণে দীপৰাই কিয় কষ্ট কৰিম আৰু দীপৰা ধুনী জিংকে মৰা মঠা এতিয়া আমাৰ কামখিনি এনে কৰিছে কি নাৰো চেছে হ'ল মোটামুটি আৰু 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 ধুনী পলাইছে ৰাতিপুৱা হেৰি ভেলাপুজি পুৱা আগদিনা তাক চাবি ক'ৰ বস্তু ক'ত যায় তাৰ ব্লগটোত কৰিলে কাক কাক ক'ব লগাখিনি খালি গম পাব দে গাইছ আমাৰ প্ৰায় 70% ভেলাপুজি কমপ্লিট হৈ গ'ল আৰু অলপ পিছত আমাৰ ভেলাপুজি সম্পূৰ্ণ হ'ব আৰু গাইছ লাহে লাহে আন্ধাৰ হ'ব ধৰিছে তোকো দেখা নাপোৱা হৈছে মানে মোক অলপ কমকৈ দেখা পোৱা হৈছে একো আৰু বেছি আৰু ভিডিঅ'টো আমি লাম্বাও কৰি নাথাকোঁ সম্পূৰ্ণ কৰি কিনে গাটো পাৰিলে ধুম নলি নুধং গাইছ নোধয় দে যদি আজৰা হৈ থাকিব নেকি আমাৰ ভেলাপুজি হা আজৰা হৈ থাকিব নেকি কি হয় ভেলাপুজিটো নহয় কমপ্লিট কৰিব লাগিব গাইছ কমপ্লিট হৈ যাব কমপ্লিট একদম কমপ্লিট হৈ যাব তো শেষত গেলিছে হওক আৰু অলপমান আছে বেছি নাই সেই থাক তো ফাইনেলি গৈ আছে আমাৰ ভেলাপুজি হৈ গ'ল কমপ্লিট এনে অলপ ইমান এটা ঠগৰ নাই তথাপিও কম টাইমৰ ভিতৰত আমি গোটেই বেয়াও বনোৱা নাই এনে আগৰ সমান ডাঙৰো নাই বাকী পাঞ্চল ঠিকেই আছে না বঢ়িয়া হৈছে কম টাইমত বনোৱা হৈছে ফুলি আছে ধুনীয়া লগাইছে ভাল লগাইছি না তাৰপৰা পুৰা আৰু ছাৰ কুকুৰৰ দৰে চকু দিল মই তই মানে নেটখান দে নাকি দেখাব লাগিব নেকি নালাগে নেকি দেখাবা আমাৰ পাঞ্চল শৰ্মা ভেলাপুজি চাবা সি আমাৰ এইটো ভেলাপুজিত অলপো মানে সহায় নকৰিলে মানে গাইছ নাৰাও চুৰ কৰিছে নাৰদো চুৰ কৰিছিয়ে সি বোলে কিবা এটা ভেলাপুজি বনাইছে আমাতকৈ বোলে বহুত ভাল হৈছে মানে খালি ভাল পাবি দেই জলবায়ু সেইকাৰণে এইবাৰ ইমান উৎসাহ হিলে কোনবা হিলে কোনবা ঠিকে আছে তো চাই লওঁ কাম বন নাই বুঢ়া ভেলাপুজি থিতাতে দেখো কলচলো দিছে হা ওপৰত জেকডাল নাম ককটেল ভেলাপুজি খেত দিছো কিনা খেত এইটো চাটুল এনে দেখাইছে বেডমিণ্টনৰ ঠিকে আছে ঠিকে আছে বাকী অঞ্চল এক্টৰে আৰু ভিডিঅ'টো শেষ হৈ গ'ল নিজে কৰে কিন্তু আপডেটৰ কাৰণে মানুহ কি কৰিব নোৱাৰে ভাবাচোন কি কি নৰে কাম কৰিব নোৱাৰা হ'লে ভেলাপুজি এটা মানে উলিয়াইছে হেনা নেকি ভিডিঅ'টো শেষ কৰি দিওঁ দা ইমানতেই অন্তপুৰ অলপ শেষ কৰি দিব ভেলাপুজি যদি এইবাৰ ভেলাপুজিটো নাপনং নাথকি লগাই নেকি দে হ'ব দে ভিডিঅ'টো যিমান লম্বা হৈছে বা খাটা হৈছে খাটা হৈছে আৰু বাদ দিলোঁ আৰু আজি ভিডিঅ'টো ইমানটো শেষ কৰি যিহেতু আমাৰ ভেলাপুজিটো কমপ্লিট হৈ গ'ল কিবাকৈ হ'লেও তো গাইজ যদি বহুত দিনৰ মূৰত ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে নালি লাইক কৰি দিব ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি এতিয়া 2K ছাবস্ক্ৰাইবৰ কাৰণে লাগি ইমান লাহে লাহে তো গাইজ আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই